নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি ভিডিঅ'টো বিশেষ হ'ব কাৰণ আজি দেখিছেই চাগে এয়া আমাৰ ষ্টুডেণ্টবিলাকক লৈ পেলাই আমি দুগৰাকী আহিছোঁ এফালে ক'লে আহিছোঁ আপোনালোকক নকওঁ ছাৰপ্ৰাইজ হয় আপোনালোকে চাই থাকক ভিডিঅ'টো তেতিয়া গম পাই যাব আৰু দেখিছেনে তেওঁলোক কিমান এক্সাইটেড হৈ আছে যিহে ঠাণ্ডা পৰিছে নহয় তাতে আকৌ ওলাইছিলোঁহে বৰষুণ আহিলেই দেখিছেনে বাটতে বৰষুণে পালেতো কিন্তু মাজতহে এচোৱা বৰষুণ গোলাঘাটত আকৌ বৰষুণ নাই য'ত আহি পালোঁ দেখিছেনে কি ধুনীয়া একদম বতৰ বৰষুণ নাই বৰষুণ নেদেখি মনটো ভাল লাগি গ'ল আৰু আমাৰ ষ্টুডেণ্টখিনি বাকী এয়া দেখিছেগৈ আপোনালোকে অনুমান কৰিব পাৰিছে নহয় জানো আৰু এয়া গণতন্ত্ৰ দিৱসৰ কাৰণে যি পেৰেড হ'ব গোলাঘাটৰ জিলাভিত্তিক যি পেৰেড হ'ব এয়া আমাৰ বিদ্যালয়ৰ পৰা আমাৰ ষ্টুডেণ্ট আহিব এনেকৈ পেৰেড কৰিবলৈ তাৰ কাৰণে অনুশীলন চলাই থকা হৈছে আৰু আমাৰ ষ্টুডেণ্ট সকলো আছে খুব ভাল লাগিছে নহয়নে দেখি এয়া CRPF সকল কি ধুনীয়াকৈ কৰিছে নহয় এওঁলোকে দেখিয়ে ভাল লাগি গৈছে আৰু পুলিচখিনি দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু জানেনে পুলিচবিলাকক দেখিছে নিজৰে মনটো বেয়া লাগিছে কেলেনো সময়ত ভালকৈ নপঢ়িলোঁ বা নদৌৰিলোঁ তেতিয়া চাগে হয়তো আমিও এযোৰ ইউনিফৰ্ম পিন্ধিব পাৰিলোঁ হয় ময়ো হয়তো ইউনিফৰ্মযোৰ পিন্ধা দেখিলে আচলতে সমবয়সীয়া কাৰোবাক যদি দেখোঁ খুব বেয়া লাগে জানেনে মনটো কিয় জানো কষ্ট নকৰিলোঁ এনেকুৱা লাগে সেয়ে যিসকলে ভিডিঅ'টো চাই আছে মানে যাৰ এতিয়াও সময় আছে প্ৰিপেৰেশ্যন কৰিবলৈ সময় থাকোঁতেই প্ৰিপেৰেশ্যন কৰক একদম মানে নহ'লে পিছত বৰ বেয়া লাগে জানেনে দেখিলে এতিয়া মানে বুজাব নোৱাৰোঁ ইমান বেয়া লাগিছে আপোনালোকে আকৌ বয়সে ভাতি দিলে বুলি নাভাবিব একচুৱেলি বয়স আছে মোৰ বহুত আছে এতিয়া 24 চলি আছে বয়স বহুত আছে কিন্তু এতিয়া যিটো মোৰ বডি মানে আপোনাৰ কৈছোঁ নহয় এইটো বডি লৈ মই মানে না দৌৰিব পাৰোঁ না লং জাম্প মাৰিব পাৰোঁ একো কামৰ নহয় চ' বহুত গিল্টি ফিল কৰোঁ আৰু একো নকওঁ আৰু সেইকাৰণে আৰু এয়া দেখিছেনে আমাৰ ষ্টুডেণ্টখিনিয়ে তেওঁলোকে খুব ধুনীয়া কৰিছে আচলতে এইবাৰ তেওঁলোকৰ ফাৰ্ষ্ট হয় আৰু NCCও তেওঁলোকে প্ৰথম পাইছে এইবাৰ সেই তুলনাত বহুত ভাল কৰিছে তেওঁলোকে মানে আৰু পিছলৈ যদি আৰু মানে ট্ৰেইনিং পায় এওঁলোকে মানে যথেষ্ট ভাল কৰিব বুলি আমাৰ বিশ্বাস আছে বাকী বিশেষ কথা নকওঁ ভিডিঅ'টো চাওক আৰু আমি দুগৰাকী অকণমান ওলাই আহিলোঁ তাৰ পৰা কাৰণ যিহেতু একো নোখোৱাকৈ আহিছিলোঁ আৰু খুব ভোক লাগিছিলে সেই চাহ অকণ খাই ল'বলৈ আহিলোঁ এয়া গণতন্ত্ৰ দিৱসৰ কাৰণে পেৰেডৰ প্ৰেক্টিচ কৰিছে আপোনালোকে চাওক কেনেকৈ পেৰেডৰনো প্ৰেক্টিচ কৰে ইমান কষ্টৰ বিনিময়তে এটা ধুনীয়া মানে পেৰেড কৰিব পাৰে আৰু চাওকচোন কিমান ভাল লাগিছে লাগিছে আমি আৰু ষ্টেডিয়ামলৈকে ল'ৰা ছোৱালীখিনি লৈ আহিছোঁ মানে এতিয়া যিহেতু তেওঁলোকে এতিয়া মানে অলপমান ৰেষ্ট ল'বলৈ আৰু ইয়ালৈকে লৈ আহিছোঁ এই ষ্টুডেণ্টবিলাক দেখিছে চাগে ওপৰত খুব এনজয় কৰিছে আৰু সিহঁতি এয়া আমাৰ মিছ যে হাই কৈ দিয়ক ষ্টেডিয়ামলৈ আহিলোঁ আচলতে দেখিছে আপোনালোকে খুব ধুনীয়া মানে পৰিৱেশটো সেয়ে মানে ভিডিঅ' নোতোলাকৈ নোৱাৰিলোঁ ইমান ধুনীয়া লাগিছে নহয় আকাশখনে গোটেই একদম মানে বিৰাট ধুনীয়া লাগিছে আৰু আমাৰ ষ্টুডেণ্টবিলাক এতিয়া যিহেতু 12টা বাজি গ'ল আৰু আমাৰ ষ্টুডেণ্টখিনি একো নোখোৱাকৈ আহিছিলে ৰাতিপুৱাই সেয়ে তেওঁলোকক পেট পূজা কৰাই ল'লোঁ আৰু দেখিছেনে সকলোৱে খাই আছে যিহেতু বহুত টাইম ব্ৰেক দিছে সেয়ে তেওঁলোকক কাষতে থকা পাৰ্কখনলৈ লৈ আহিলোঁ যমুনা পাৰ্কলৈ আৰু দেখিছেনে তেওঁলোকৰ কিমান ফূৰ্তি একদম বস্তুবোৰ ভাঙো কৰিছে একদম মানে ভয়ো লাগে এনেকৈ ষ্টুডেণ্ট লৈ আহিলে ৰিস্ক থাকে ন আৰু উপায় নাই আৰু এনেকৈ কণ্ট্ৰল কৰিব লাগিব তেওঁলোকক বাকী ভিডিঅ'টো চাই থাকক বিশেষ কথা নকওঁ আৰু খুব ধুনীয়া আচলতে পৰিৱেশটো কথা কৈ পেলাই মই আমনি নিদিওঁ আপোনালোকে পৰিৱেশটো এনজয় কৰক যিসকলে মোক ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াত দেখিছে আমি যমুনা পাৰ্কত আছোঁ সেয়া মিছ যমুনা পাৰ্কত আছোঁ এই পাৰ্কখন যে খুব ভাল লাগে নহয় আপোনালোকেও মানে গোলাঘাট আহিলে বা যমুনা পাৰ্কলৈ আহিব কিন্তু দেই এতিয়া পিছে নামটো সলালে শংকৰ বৰুৱা উদ্যান দিলে নামটো কিন্তু যিয়ে নহওক আমি যমুনা পাৰ্ক কওঁ যিহেতু যমুনা পাৰ্কেই ক'ম আৰু ইয়াৰ পৰিৱেশটো মানে খুবেই ভাল লাগে আহিলে মনটো মানে বিৰাটেই ভাল লাগে আৰু খুব ভাল লাগে আৰু আপোনালোকৰ মনটো মানে যদি গোলাঘাটৰ হয় বেয়া লাগি থাকে
আৰু আপোনালোক যদি যমুনা পাৰ্ক আগে অহা নাই তেতিয়াহ'লে যমুনা পাৰ্ক আহিব পাৰে। আৰু আমাৰ ষ্টুডেণ্টখিনি দেখিছেনে? সেইখিনি সেয়া একদম মানে ইমান কচু নহয়, উৎপাত কৰি আছে তাতে। অলপমান সিহঁতক খেলিবলৈ তাতে দিছোঁ, এৰি দিছোঁ। আৰু মানে মোৰ বিষাই গৈছে, সিহঁতি ইমান চিঞৰ বাখৰ কৰিছে নহয়, উৎপাত কৰিছে। সেই ভাবিলোঁ অকণমান এইখিনিকে আহোঁ আৰু সেই ইয়াতে অকণমান মাইণ্ডটো ফ্ৰেছ কৰি পেলাই আহি গ'লোঁ। এই আমাৰ মিছ দেখিছেনে? ষ্টুডেণ্টবিলাকৰ লগত তেওঁ সৰু হৈ গৈছে। ভাল লাগে নহয় জানো এনেকুৱা মুহূৰ্তবোৰ আকৌ কেতিয়া ঘূৰি আহে কোনে জানে। সেই বৰ্তমানটোক এনজয় কৰিব লাগে। আপোনালোকেও নিজৰ বৰ্তমানটো এনজয় কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টি ফেচবুকত চাই আছে তেওঁলোকে প্লিজ ফ'ল' কৰি দিব পেজটি। আৰু যিসকলে ইউটিউবত চাই আছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ চাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। যিসকলে মোক ফেচবুকত চাই আছে তেখেতসকলে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে মোক ইউটিউবত চাই আছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু তেতিয়া মোৰ নতুন নতুন ভিডিঅ'সমূহ আগতীয়াকৈ চাব পাৰিব। এতিয়া যামগৈ আমি, মাৰিলোঁ। আৰু ব্ৰেক টাইম শেষ হ'ল আৰু সেই আকৌ ফিল্ডলৈ আহি গ'লোঁ। দেখিছে আকৌ ষ্টাৰ্ট হৈ গ'ল প্ৰেক্টিছ, লাষ্ট হয়। তাৰপিছত আৰু যাবগৈ পাৰিম। তেতিয়াহ'লে কথা নকওঁ, আপোনালোকে উপভোগ কৰক। দেখিছেনে আগবেলাতকৈ এতিয়া অলপ হ'লেও উন্নত হৈছে। আৰু এইকেইদিন আছে আৰু কেইবাদিনো আছে প্ৰেক্টিছ কৰিবলৈ। তাৰপাছততো খুব ধুনীয়া এটা পিৰিয়ড হ'ব। সঁচাকৈ ইমান কষ্ট কৰাৰ অন্ততহে এটা ধুনীয়া আচলতে পিৰিয়ড কৰিব পাৰে। আৰু ইমান ধুনীয়াকৈ অনুষ্ঠিত হয়, আচলতে দেখি ভাল লাগে। তাকে আপোনালোকো আহিব গোলাঘাটৰ গণতন্ত্ৰ দিৱস চাবলৈ, যিসকল গোলাঘাটৰ হয়। বাকী সকলোকে আগতীয়াকৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু মই স্পীড কৰি দিয়াৰ কাৰণে আচলতে বেছি স্পীড হৈ গৈছে। এইখিনি আমাৰ ষ্টুডেণ্ট দেখিছিলে ৰাতিপুৱাতকৈ এতিয়া বহুত ধুনীয়া কৰিছে পিছবেলা। এতিয়া সিহঁতৰ আহিছেগৈ আচলতে, এতিয়াহে ভাল লাগিছে। আৰু সিহঁতৰ এবাৰ যিহেতু প্ৰথম নহয় জানো মই কৈছোঁ, আৰু পাছলৈ সিহঁতৰ ভাল হ'ব। আৰু সিহঁতি কষ্ট কৰিছে দেই যথেষ্ট। দেখিছেনে সকলোৰে একদম এনাৰ্জি, পূৰা এনাৰ্জেটিক হৈ আছে। ভিডিঅ'টো চাই থাকিব। আৰু দেখিছেনে বেলিও ডুবিবৰে হ'ল। আৰু আমাৰো এতিয়া ষ্টুডেণ্টখিনিয়ে ছুটি দিলে, বাকী এতিয়া আমাৰো যাবৰে হ'ল। সেই আপোনালোককো এতিয়া মই বিদায় জনাইছোঁ আৰু আকৌ এটা নতুন ভিডিঅ' অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম। সকলোৱে মৰম দিব। তেতিয়ালৈকে সকলো ভালে থাকক আৰু ভিডিঅ'টি প্লিজ ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।